নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ঘৰত বনাবলৈ একো পাচলিয়ে নাই, সেইবাবে ভাবিলোঁ অতি সোনকালে আৰু খুব সোৱাদ লগা এবিধ চব্জি বনাওঁ। আজি মই বনাম পাপৰৰ চব্জি। পাপৰৰ চব্জি বনাবলৈ খুব বেছি একো নালাগে। এতিয়া মই লৈছোঁ এটা পিঁয়াজ আৰু কেইটামান নহৰু, কেঁচা জলকীয়া 2-3টা আৰু আদা একো সৰু কাটি লৈছোঁ। কেৰাহী এখন পাতি দিছোঁ, মই সৰিয়হৰ তেল দিছোঁ। সৰিয়হৰ তেল দিলে চব্জিখন খাবলৈ খুব সোৱাদ হয়। এতিয়া মই তেলখিনি গৰম হোৱাত দিলে তেজপাত, 2টা শুকান জলকীয়া দি